হেল্ল' বন্ধুসকল নমস্কাৰ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল। আপোনালোকে চাই আছে মিক্সাৰ চেনেল প্ৰসেনজিৎ ইউটিউব চেনেল। আজিৰ পৰা কেইদিনমান আগত মই এটা ভিডিঅ' বনাইছিলোঁ, যিটো ভিডিঅ'ত আইফোন ৰিংটনৰ কাৰণে আছিল। আৰু আজি লৈ আহিছোঁ আপোনালোকৰ মাজত আপোনালোকে কেনেকৈ আপোনাৰ গাৰ্লফ্ৰেণ্ড বা আপোনাৰ নাম দি কেনেকৈ ৰিংটন ছেভ কৰিব। তো আহক বন্ধুসকল, বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টো আগলৈ যাওঁ। তো বন্ধুসকল, প্ৰথমতে আপোনালোকৰ এটা যিকোনো ব্ৰাউজাৰত যাব। ব্ৰাউজাৰত গৈ পেলাই আপোনালোকে চাৰ্চ কৰিব FDMR বুলি। FDMR চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ ঠাইত এনেকৈ ইণ্টাৰফেচ আহিব। অহাৰ পিছত আপোনালোকে ইয়াত অকণমান তলত আহিব আৰু অহাৰ পিছত আপোনালোকে ৰিংটন এনেকৈ আহি যাব। অহাৰ পিছত আপোনালোকৰ ওপৰত দেখিবলৈ পাইছে আপোনালোকে কাষ্টম চাৰ্চ বুলি, আৰু ইয়াত আপোনালোকে লিখিব আপোনাৰ নামটো, বা হয়তো আপোনাৰ নাম বা হয়তো আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ নাম যদিহে দিব পাৰে তেনেহ'লে আপোনালোকৰ নাম গাৰ্লফ্ৰেণ্ডৰ নাম দিব পাৰে। তো ইয়াত আপোনালোকে কি কৰিব, যিকোনো আপোনাৰ যদিহে আপোনাৰ নাম দিব বিচাৰে আপোনাৰ নাম দি দিব, বা গাৰ্লফ্ৰেণ্ডৰ নাম যদিহে দিব বিচাৰে তেনেহ'লে গাৰ্লফ্ৰেণ্ডৰ নাম দি দিব। তো মই ইয়াত দিছোঁ অকল জান বুলি, তো জান দি দিছোঁ আৰু ইয়াত চাৰ্চ কৰি দিম। চাৰ্চ কৰি দিয়াৰ পিছত আপোনালোকে চাব পাৰিছে ওপৰত আপকি জান কা ফোন হায় জানো ফোন উঠাইয়ে। তো ইয়াত আপোনালোকে ক্লিক কৰিব, এনেকৈ যিটো আপোনালোকৰ মন পচন্দ সেইটো আপোনালোকে ক্লিক কৰিব। কৰাৰ পিছত আপোনালোকৰ তলত আহি যাব ৰ'ব অকণমান, আৰু তলত দেখিবলৈ পাব আপোনালোকে অকণমান তলত আহিব। অহাৰ পিছত আপোনালোকৰ ঠাইত এনেকৈ ইণ্টাৰফেচ আহিব ডাউনলোড বুলি। ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত তো আপোনালোকে দেখিবলৈ পাইছে এনেকৈ আপোনালোকৰ মানে আপোনাৰ ৰিংটনটো ছেভ কৰি ল'ব পাৰিব। তো ইয়াত আপোনালোকে যিটো 3 ডট দেখিবলৈ পাইছে আপোনালোকে ইয়াত 3 ডটত ক্লিক কৰিব। কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে আপোনালোকে ডাউনলোড বুলি অপশ্যন আছে। ইয়াত আপোনালোকে ডাউনলোড অপশ্যনটো ক্লিক কৰি দিব আৰু ডাউনলোড কৰি ল'ব। কৰাৰ পিছত আপোনালোকৰ ডাউনলোড হৈ গ'ল। আৰু ইয়াৰ পিছত আপোনালোকক মই এটা ছিষ্টেমেটিক বা হয়তো আপোনালোকৰ ট্ৰান্সলেট, যদিহে আপোনালোকে ইংৰাজী ভাষা যদিহে বেছিকৈ ভালকৈ ক'ব নোৱাৰে তেনেহ'লে আপোনালোকৰ এটা এপ্লিকেশ্যন আছে, যিটো এপ্লিকেশ্যন আপোনালোকক সহায় কৰিব পাৰে। তো বন্ধুসকল, গতিকে ময়ো ভালকৈ ইংৰাজী নাজানো, ইয়াৰ কাৰণে ময়ো সেই এপ্লিকেশ্যনটো ইনষ্টল কৰিছোঁ। আৰু আপোনালোকেও যদি ভালকৈ ইংৰাজী ক'ব নাজানে তেনেহ'লে আপোনালোকে ইনষ্টল কৰি ল'ব। তো সেই এপ্লিকেশ্যনটো হৈছে আপোনালোকৰ এইখন, যিটো এপ্লিকেশ্যন হৈছে আপোনালোকৰ গুগল ট্ৰান্সলেট বুলি। এইটো এপ্লিকেশ্যন হ'ল সেইটো। আৰু আপোনালোকৰ যদিহে ইনষ্টল নাথাকে তেনেহ'লে আপোনালোকে ইনষ্টল কৰি ল'ব, আৰু মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম। তো আপোনালোকে এনেকৈ ক্লিক কৰি ল'ব। ক্লিক কৰি লোৱাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব। অহাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে আপোনালোকে যিটো আপোনালোকৰ মিডিল পইণ্টত যিটো আপোনালোকৰ এইটো আছে, ইয়াত আপোনালোকে ৰ'ব মই দেখুৱাই দি আছোঁ আপোনালোকক। তো ইয়াত যিটো আপোনালোকে দেখিবলৈ পাইছে ইয়াত আছে আপোনালোকে ইংলিছটো। ইয়াত আপোনালোকে লেংগুৱেজটো আপোনালোকে ছিলেক্ট কৰি ল'ব। কৰি লোৱাৰ পিছত আপোনালোকৰ যিটো হয় হিন্দী বেংগলী যিটো আপোনালোকৰ লেংগুৱেজ আছে সেইটো আপোনালোকে ইয়াত ছিলেক্ট কৰিব। আৰু ছিলেক্ট কৰাৰ পিছত আপোনালোকৰ তো ইয়াত ছাপ'জলি মই আপোনালোকক দেখুৱাই দি আছোঁ, কাল হাম গুৱাহাটী যায়েংগে। Tomorrow we will go to Guwahati. তো দেখিবলৈ পাইছে আপোনালোকে টুমৰো উই উইল গ' টু গুৱাহাটী। তো এনেকৈ আপোনালোকেও ইংৰাজী ভাষা হয়তো তৎক্ষণাত শিকিব পাৰিব, বা হয়তো জানি ল'ব পাৰিব। কিবা এটা আপোনালোকৰ হয়তো কিবা এটা প্ৰশ্ন হয়তো আপোনালোকৰ কোনোবাই হয়তো আপোনালোকক ফেচবুকত মেছেজ কৰি দিয়ে, সেই মেছেজৰ আপোনালোকৰ ইংৰাজীত হয়তো আপোনালোকে বুজিবলৈ নাপাৰিলে তেনেহ'লে আপোনালোকে সেইটো আপোনালোকে কি কৰিব, তো ইয়াত আহি পেলাই আপোনালোকে যিটো দেখিবলৈ হৈছে টাপ টু ইণ্টাৰ টেক্সট, ইয়াত আপোনালোকে প্ৰেছ কৰি ৰাখিব। সেইটো আপোনালোকে কপি কৰি ল'ব। কপি কৰাৰ পিছত ইয়াত প্ৰেছ কৰি দিব। প্ৰেছ কৰি দিয়াৰ পিছত আপোনালোকৰ অ'কে মাৰি দিয়াৰ পিছত এনেকৈ আহি যাব। আৰু ছাপ'জলি মই ইয়াত লিখি দিলোঁ ৰ'ব অকণমান, ইয়াত মই এইটো বেক কৰি দিলোঁ। আপোনালোকে যদি সেই বুজিবলৈ নোৱাৰে তেনেহ'লে মই কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰিব, আৰু মই ভালকৈ এটা ভিডিঅ' ইয়াৰ বিষয়ে বনাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকক দিয়াৰ কাৰণে। তো ইয়াত বহুত লেংগুৱেজ আছে, আপোনালোকে ছিলেক্ট কৰি ল'ব, চাই ল'ব। আৰু কৈ দিলোঁ আপোনালোকে যদি ভালকৈ বুজিবলৈ নোৱাৰে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, আৰু মই নিশ্চয় ইয়াৰ কাৰণে এটা ভিডিঅ' বনাই দিবৰ কাৰণে চেষ্টা কৰিম আপোনালোকৰ মাজত। তো বন্ধুসকল, আপোনালোকে ভালে থাকক, সুখত থাকক, শান্তিত থাকক। আৰু যদিহে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু কাষত থকা বেল আইকনটো লগত প্ৰেছ কৰি দিয়ক। কাৰণ মই যেতিয়া এনেকুৱা টাইপৰ নতুন নতুন ভিডিঅ' আপোনালোকৰ মাজত লৈ আহিম তেতিয়া আপোনালোকে অতি সোনকালে ন'টিফিকেশ্যন পাই যাব। তো বন্ধুসকল, আজিৰ কাৰণে ইমানে আছিল। বাই বাই।